Question number 5 to এটা শ্ৰেণী কোঠাত 4 জন বন্ধু চিত্ৰ 7.8 দিয়াৰ দৰে A B C আৰু D স্থানত বহিছে চম্পা আৰু চামেলি শ্ৰেণী কোঠালৈ সোমাই গ'ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পিছত চম্পাই চামেলিক সুধিলে A B C D এটা বৰ্গ বুলি তুমি নাভাবানে চামেলিয়ে বৰ্গ নহ'ব বুলি জনালে দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোক কোন দুজনীৰ শুদ্ধ নিৰূপণ কৰা আমাক এতিয়া দূৰত্বৰ সূত্ৰটো প্ৰয়োগ কৰি পিনে চম্পানে চামেলি কোন শুদ্ধ হয় প্ৰকাশ কৰিব কৈছে সো আমি এতিয়া চাওঁ দূৰত্বৰ সূত্ৰটো প্ৰয়োগ কৰি পিনে প্ৰথমতে লিখিব সলিউশন দিয়া আছে A B C আৰু D বিন্দুৰ স্থানাঙ্ক ক্ৰমে দিছে 3 আৰু 4 B দিছে 6 and 7 C দিছে 9 and 4 আৰু D দিছে 6 and 1 দূৰত্ব সূত্ৰটো উলিয়াবৰ কাৰণে আমি প্ৰথমতে x আৰু y ডিভাইড কৰিম মানবোৰ x1 3 y1 4 x2 6 y2 7 x3 is equal 9 y3 is equal 4 x4 is equal 6 y4 is equal 1 দিয়া দূৰত্বৰ সূত্ৰটো প্ৰয়োগ কৰি চাওঁ দূৰত্বৰ সূত্ৰ কি আছিলে আগৰ অংকটো কৈছিলো আমি তাৰ সূত্ৰটো আছিল প্ৰথমতে চাওঁ AB is equal root over x2 minus x1 whole square plus y2 minus y1 whole square is equal मानते भाग ले गल x2 6 minus x1 3 whole square plus y2 আছে 7 minus y1 আছে 4 whole square এই দুটাকে আমি ৰুট কৰিলে পাম 6 3 plus 3 লাস্ট আমি কি পাম 3 root over 2 next আকৌ AB to হলে BC to চাও BC is equal root over x3 minus x2 whole square plus y3 minus y2 whole square is equal x3 কি আছে x3 আছে 9 minus 6 whole square plus 4 minus 7 whole square is equal 3 whole square plus minus 3 whole square same এটো লাভ 3 root over 2 এসব কো আমি এটা নেক্সট এটা পাতি চাম নেক্সট এটা 20 ললে 20 পিছত আমি কৰি চাম
CD to কৰি চাওঁ CD to ইয়াত visual CD to কৰি চাওঁ আমি CD is equal root over x4 minus x3 whole square plus y4 minus y3 whole square is equal মান where আছে আমি বহাই x4 আছে x4 আছে 6 আৰু 9 6 minus 9 plus y4 আছে 1 আৰু 4 1 minus 4 whole square is equal at cancel root over a2 so minus 3 whole square plus a2 minus 3 whole square minus minus কারণ square আছে minus minus দুটা কাটা খাই যাব সো আকৌ ইয়াতো same হলে 3 root over 2 next out আছে last point আছিলে d আৰু a d a is equal root over it can be shown here d over x4 d a formula whole x4 minus x1 whole square plus y4 minus y1 whole square next আমি এতিয়া মানটো বহাই চাওঁ x4 আছিলে আপোনাৰ 6 minus x1 আসলে 3 whole square plus y4 আসলে 1 minus y0 আসলে 4 then it 3 whole square plus minus 3 whole square then it হবে 3 root over 2 এতিয়া হৈ গ'ল আমাৰ AB is equal BC is equal CD is equal DA is equal 3 root over 2 then আকৌ এড চাওঁ আজি আকৌ AC ট্ৰাই কৰি চাওঁ AC is equal x3 minus x1 whole square plus y3 minus y1 whole square is equal x3 আছে 9 minus x1 আছে 3 plus y3 আছে 4 minus y1 আছে 4 then এর হয়ে গেল অকল 6 square into 0 হয়ে যাব so then এতিয়া চাবলৈ গ'লে root over লগত 2 square কাট খাই গ'লে অকল থাকিব so then ত্রিভুজ থেকে থেকে ত্রিভুজ এ বি সি আমি পাও এ বি is equal BC is equal 3 root over 2 এতিয়া AB square plus BC square is equal 3 root over 2 whole square
প্লাছ 2 এর উপরও সেম আছে 3√2 হোল স্কয়ার ইকুয়াল 18 হ'ব প্লাছ এটো 18 হ'ব ইকুয়াল 36 to আনিলে a c স্কয়ার হৈ যাব 10 a c স্কয়ার হৈ গ'ল তাৰপিছত আনসাৰ লাগে এটা কি লিখি দিয়া a b c d এটা বর্গ